মই উপস্থিত আছোঁ আমাৰ ডিকৰাই বজাৰৰ কাষতে। এইটো ৰাস্তা হ'ল আমাৰ চিৰুচা গৈছে আৰু এইফালে আমাৰ ইটাখোলা আছে আৰু এইটো বজাৰ আৰু ইয়াতে চাওক ব্যৱসায় আৰম্ভ কৰিছে, যিটো ব্যৱসায় নেকি খুব সুন্দৰ ব্যৱসায়। এতিয়া এই কুঁহিয়াৰ ৰসটো খালে মানুহৰ কি উপকাৰ হয় শৰীৰত? এইটো মানে জণ্ডিছ পলিচৰ কাৰণে চব ভাল, এইবিলাক আৰু থাকেই খাই আপুনি ভাবেনে 10 টকা দি চিখৰ খোৱাতকৈ এই 10 টকা দি যদি কুঁহিয়াৰ ৰস এগিলাচ খায় কিমান ভাল হ'ব? স্বতগুণে ভাল হ'ব, এইটো আৰু ক'বলৈ কথা নাই। কাৰণ চিখৰ খাই মানুহৰ দাঁতৰ অৱস্থা নাই, মানুহৰ শৰীৰৰ অৱস্থা নাই, কলিজা পচি গৈছে, লিভাৰ গৈ আছে, আজি কম বয়সতে বুঢ়া হৈ গৈছে, চুলি পকিছে, দাঁত সৰিছে। গতিকে আপোনালোকে কুঁহিয়াৰ ৰস খাওক। চিখৰ খাই দাঁত বেয়া কৰাতকৈ, চিখৰ খাই আপোনাৰ কলিজা বেয়া কৰাতকৈ, লিভাৰ বেয়া কৰাতকৈ কুঁহিয়াৰ ৰস খাওক। এইফালে চাওক এটা কুঁহিয়াৰ ৰস আছে, এইফালে জুচ আছে আৰু সকলোৱে ব্যৱসায় কৰি আছে আৰু এনেকুৱা আমাৰ অসমৰ উন্নতি। আৰু আমাৰ কেমেৰা পাৰ্চনে কেমেৰাৰ দোকান ঘূৰাই দেখাই দিয়া কিমান ধুনীয়াকৈ সকলোৱে বজাৰ হাট কৰি আছে, নিজৰ নিজৰ কাম কৰিছে, নিজৰ নিজৰ টকা পইচা আপোনাৰ ইনকাম কৰি নিজৰ নিজৰ সংসাৰ চলি আছে। গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰিব যাতে আমাৰ এনেকুৱা ধৰণৰ ব্যৱসায়সকলে আগবাঢ়ি যাব লাগিব। আৰু এই মেচিনটো লৈ পেলাই আপোনালোকে কুঁহিয়াৰ ব্যৱসায় কৰিব লাগে, য'ত নেকি চাওক এই চাওক এইটো পিয়ৰ কুঁহিয়াৰ, দেখিছে এইটো আমাৰ কি পিঁয়াজী কুঁহিয়াৰ বুলি কয়। গতিকে এই কুঁহিয়াৰ ৰসটো খালে আমাৰ শৰীৰৰ কাৰণে ভাল, জণ্ডিছৰ কাৰণে ভাল, এনাৰ্জিৰ কাৰণে ভাল। 10 টকা দি চিখৰ খোৱাতকৈ এই কুঁহিয়াৰ ৰস খালে ভাল গৰমত, যিহেতু গৰম প্ৰকোপ বাঢ়িছে। গতিকে আমাৰ এইফালে দেখাই দিয়ে টমটমৱালা গাড়ীৱালা সকলোৱে কুঁহিয়াৰ ৰস খায় আৰু সকলোৱে কুঁহিয়াৰ ৰস খাই নিজৰ নিজৰ শৰীৰটো ভালে ৰাখিছে। আৰু আমিও চেষ্টা কৰিছোঁ ইয়াত কুঁহিয়াৰ ৰস খালোঁ, খাই পেলাই আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ যে আমাৰ অসমৰ উন্নতি, অসমত নিবনুৱাসকলে সৰু সৰু ব্যৱসায় কৰি এনেকুৱা জীৱনত আপডেট কৰিব লাগিব। গতিকে ভাইটি পেলা হা ওচৰলৈ হা। গতিকে আপোনালোকে ক'ব যে আমাৰ এই ভাইটিজনে চাওক আজি কুঁহিয়াৰ চাফা কৰি কাম কৰি আমাৰ ৰাইজৰ সেৱাত দিনে নিশাই পৰিশ্ৰম কৰি পেলাই কষ্ট কৰি পেলাই ৰাইজক এই উপহাৰ দি আছে। তুমি কি ক'বা? এই কুঁহিয়াৰটো ক'ৰ পৰা আনা? বৰপেটা। আৰু মেচিনটো কিমান টকা? মেচিন 40,000। এনেই তোমালোকৰ ধুনীয়াকৈ ঘৰ সংসাৰ চলি আছে? হয়। একো অসুবিধা নাই? নাই। ৰাইজৰ সহায় কেনেকুৱা পাইছা? ভালে। গতিকে আপোনালোকে নজৰ ৰাখিব, এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক আমাৰ উন্নত কৰিব লাগিব আৰু প্ৰত্যেক দিনাই আমি চেষ্টা কৰিব লাগিব নিজৰ নিজৰ কামৰ মাজে মাজে আমি কুঁহিয়াৰ ৰস খাব লাগিব। আৰু কুঁহিয়াৰ ৰসে আমাৰ শৰীৰটো ভালে ৰাখে। কুঁহিয়াৰ ৰসত আমাৰ যিটো এনাৰ্জি থাকে সেই এনাৰ্জিটো মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে চাব আৰু চাই পেলাই এইটো এটা মটিভেট কৰিছোঁ আপোনালোকৰ আৰু আমাৰ অসমৰ পৰিৱেশ আৰু অসমত প্ৰত্যেক দিনে আমি এনেকৈ কাম কাজ কৰিব লাগিব, ব্যৱসায় কৰিব লাগিব। আৰু তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যিসকলে নিবনুৱা আছে তেখেতসকলক চৰকাৰে এনেকুৱা ধৰণৰ আঁচনি দিয়ক যাতে এনেকুৱা ধৰণৰ সৰু সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম, জয় জুবিন দা।